কবি ৰাজিবুল ইছলাম ডাঙৰীয়া দেৱৰ দ্বাৰা ৰচিত কবিতা যিবোৰ কথা আপুনি নাভাবিলে। যিবোৰ কথা আপুনি নাভাবিলে হয়তো সেইবোৰেই ভাবিবলগীয়া আছিল। আপুনি এদিন যিবোৰ কথা পৰিত্যক্ত বুলি উলিয়াই দিলে হৃদয়ৰ কোঠালিৰ পৰা, হয়তো সেইবোৰেই স্মৰণীয় আছিল। আপুনি হৃদয়ৰ চৌকেছত ঠিক আপোনাৰ প্ৰিয় নাৰীগৰাকীক ৰখাৰ দৰে সজাই থৈ বিস্ফোৰণত খহি যোৱা এখন চহৰ, অথবা হাঙিত তুলি নিয়া এটা মৃতদেহ। আপুনি কাহানিও নাভাবিলে আপোনাৰ দুখহীন পৃথিৱীৰ স্বপ্নত কিদৰে বগাই দুখৰ কেকটাছ। এদিন আপোনাৰ এই নৱপ্ৰজন্মই আপোনাক প্ৰশ্ন নকৰিবনে, ককা, অজস্ৰ সম্পত্তি থাকিও আমি কিয় শূন্য? সকলোবোৰ থাকিও আমি কিয় সৰ্বশ্ৰান্ত? এইখন দেশত আঙুলি টোৱাই কথা কলে কিয় কাটি দিয়া হয় আঙুলি? মূৰ তুলি কথা কলে কিয় কৰি দিয়া হয় শিৰচ্ছেদ? অন্যথা নিলাম কৰা হয় দেশৰ স্বাধীনতা? এদিন আপোনাৰ এই নৱপ্ৰজন্মই আপোনাক প্ৰশ্ন নকৰিবনে, অজস্ৰ মানুহৰ মাজতো কিয় নীৰৱ নিৰ্জন সুউচ্চ দালান? একেখন চাদৰ তলতে কিয় এজনে আনজনে পৰ? বুকুৰ মলিনতাবোৰ থাকি আপুনি উচ্চ স্বৰে কব পাৰিবনে যে আমি সম্পূৰ্ণ শুদ্ধ? যিবোৰ কথা আপুনি নাভাবিলে হয়তো সেইবোৰেই ভাবিবলগীয়া আছিল। আপুনি এদিন যিবোৰ কথা পৰিত্যক্ত বুলি উলিয়াই দিলে হৃদয়ৰ কোঠালিৰ পৰা, হয়তো সেইবোৰেই স্মৰণীয় আছিল। ধন্যবাদ।